পুৰণি ব্লাউজ এটাৰ জোখ লৈ কেনেকৈ ব্লাউজ কাটিং কৰা হয় আজি মই আপোনালোকক পেপাৰত ব্লাউজ কাটিংটো কৰি দেখুৱাম। প্ৰথমে চাওক ব্লাউজৰ দিশটো লৈ লৈছোঁ। ব্লাউজৰ দিশটো ল'বৰ কাৰণে কান্ধৰ যে চিলনিটো দেখিছে এই চিলনিটোৰ পৰা এনেকৈ জুখি ল'ব আৰু চাওক ব্লাউজৰ দিশটো পাইছোঁ মই 14 ইঞ্চি। কিন্তু 14 ইঞ্চিতে যদি ব্লাউজটো কাটি দিওঁ তেতিয়া কিন্তু ব্লাউজটো চুটি হৈ থাকিব। আপোনালোকে সদায় জোখতকৈ 1 ইঞ্চি বা 1.5 ইঞ্চি কাপোৰ বঢ়াই ৰাখিব। যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকিছে আপোনালোকে পাৰিলে 1.5 ইঞ্চি বা 2 ইঞ্চি বঢ়াই ৰাখিব, তেতিয়া ব্লাউজটো চিলাবলৈ ভাল পাব। এতিয়া চাওক ব্লাউজৰ দিশটো ৰাখিছোঁ ইয়াতে মই 14.5 ইঞ্চি। কাপোৰত যেতিয়া ব্লাউজ কাটিংটো কৰিম তেতিয়া মই কাপোৰটো অকণমান দীঘল কৰি ৰাখিম। এতিয়া ফাৰ্মাটো কাটোতে মই দিশটো 14.5 ইঞ্চিয়ে লৈছোঁ। দুফালে দুটা বিন্দু দি ল'লোঁ আৰু চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া কান্ধৰ জোখটো লৈ ল'ম। কান্ধৰ জোখটো ল'বৰ কাৰণে চাওক হাতৰ যে এই চিলনিটো দেখিছে এই চিলনিটোৰ পৰা এই চিলনিটোলৈকে জুখি ল'লোঁ। চাওক ভালদৰে দুয়োটা চিলনি সমান জোখত মিলাই লৈ এনেদৰে জুখি ল'লোঁ আৰু ইয়াতে পাইছোঁ 11.5। আপোনালোকে জুখি যিটো সংখ্যা পাব সেই সংখ্যাটোক দুভাগ কৰি পেলাব। ইয়াতে মই 11.5 পালোঁ। এতিয়া চাওক 11.5ক এনেদৰে দুভাগ কৰিলোঁ। দুভাগ কৰি ইয়াতে পাইছোঁ 5.7, মানে কান্ধটো এতিয়া 5.7 ল'ব লাগিব। এতিয়া চাওক কান্ধৰ কাৰণে 5.7ত এটা বিন্দু দিছোঁ। কান্ধৰ জোখটো লৈ হোৱাৰ পাছত এতিয়া আৰ্মহোলৰ জোখটো ল'ব লাগিব। আৰ্মহোলৰ জোখটো ল'বৰ কাৰণে চাওক কাষলতিৰ তলৰ এই কোণটোৰ পৰা স্কেল পাত এনেকৈ মিলাই ল'ব। দেখিছেনে? স্কেল পাত সমান জোখত এনেদৰে মিলাই লৈ কান্ধৰ চিলনিটোৰ পৰা আৰ্মহোলটো এনেদৰে জুখি ল'ব। দেখিছেনে? ইয়াতে মই আৰ্মহোলটো জুখি পাইছোঁ 6 ইঞ্চি। এতিয়া চাওক আৰ্মহোলৰ কাৰণে কান্ধৰ এই বিন্দুটোৰ পৰা 6 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু পথালিকৈ এই বিন্দুটো 5.7ত পৰিছেনে নাই পৰা মিলাই চাই ল'লোঁ। এতিয়া চাওক কান্ধৰ বিন্দুটো আৰু আৰ্মহোলৰ বিন্দুটো লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ল'বৰ কাৰণে চাওক ব্লাউজটো সমানকৈ এনেকৈ পাৰি ল'লোঁ আৰু এতিয়া চাওক কাষলতিৰ তলৰ যে এই কোণ দুটা দেখিছে এই কোণ দুটা এনেদৰে জুখি ল'লোঁ আৰু ইয়াতে পাইছোঁ 17, মানে ব্লাউজটো হৈছে 34 চাইজৰ। এতিয়া চাওক 34ৰ হিচাপটো কেনেকৈ উলিয়াব। কাষলতিৰ তলৰ কোণ দুটা জুখি যে 17 পাইছিলোঁ, এতিয়া চাওক ফিটাডাল 17ত এনেদৰে ভাঁজ কৰি ল'লোঁ আৰু ফিটাডালৰ সন্মুখৰ ভাগটো দেখিছেনে 34ত এনেদৰে মিলি গৈছে। আপোনালোকে যিকোনো চাইজৰ ব্লাউজৰ জোখটো এনেকৈ উলিয়াব পাৰিব। আকৌ এবাৰ দেখুৱাইছোঁ চাওক 17ত এনেদৰে ফিটাডাল ভাঁজ কৰি ল'লোঁ। ভাঁজ কৰি লৈ দেখিছেনে 34ত ফিটাডাল এনেকৈ মিলি গৈছে। নহ'লেও আপোনালোকে কি কৰিব 17ৰ লগত আৰু এটা 17 যোগ কৰি দিব আৰু যোগ কৰি যিটো পাব সেইটোৱে বুকুৰ জোখটো ৰাখি দিব। এতিয়া চাওক বুকুৰ জোখটো ৰাখিবৰ কাৰণে 17ক দুভাগ কৰি ল'লোঁ। 17ক দুভাগ কৰি ইয়াতে পাইছোঁ 8.5। এতিয়া বুকুৰ জোখটো 8.5 ল'ব লাগিব। যেতিয়া আমি ব্লাউজটো চিলোৱাৰ শেষত যেতিয়া গাটো চিলাম তেতিয়া কিন্তু আমি 17 ল'ব লাগিব। এতিয়া চাওক ইয়াতে মই 8.5 লৈছোঁ আৰু 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰ ভাগৰ পৰা 6 ইঞ্চি দূৰত্বত এই বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা আৰ্মহোলৰ কোণটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া কঁকালৰ জোখটো লৈ ল'ম। কঁকালৰ জোখটো ল'বৰ কাৰণেও ব্লাউজটো সমানকৈ এনেকৈ পাৰি ল'লোঁ আৰু ইয়াতে কঁকালটো জুখি পাইছোঁ 15.5। এতিয়া চাওক 15.5ত ফিটাডাল এনেদৰে ভাঁজ কৰি ল'লোঁ আৰু ফিটাডালৰ মুখৰ ভাগটো দেখিছেনে 31ত এনেদৰে মিলি গৈছে, মানে কঁকালটো হৈছে 31। এতিয়া চাওক কঁকালৰ জোখটো উলিয়াবৰ কাৰণে 15.5ক দুভাগ কৰিলোঁ। দুভাগ কৰি ইয়াতে পাইছোঁ 7.5। কিন্তু কঁকালৰ জোখটো যদি 7.5 ৰাখি দিওঁ তেতিয়া কঁকালৰ ছাইডটো বেছি ঠেক হৈ যাব, কিয়নো পিঠিৰ মাজৰ অংশটো চিলাব লাগিব। সেইকাৰণে মই বুকুৰ জোখটো যিমান ৰাখিছিলোঁ ইয়াতে কঁকালৰ জোখটো সিমানেই ৰাখিছোঁ। বুকুৰ জোখটো লৈছিলোঁ 8.5 আৰু কঁকালৰ কাৰণেও 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। ব্লাউজটোৰ গাৰ জোখৰ চিলনিটো যেতিয়া চিলাম সেই চিলনিটো এই আঁচডালতে বহিব, মানে এইডাল হৈছে চিলাই মাৰ্জিনৰ আঁচডাল। আৰু এতিয়া চাওক এই আঁচডালৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত এই বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ আৰু চাওক বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ।
কঁকালৰ ফালেও 1.5 ইঞ্চি বহাই ৰাখিছোঁ। আপোনালোকে ব্লাউজ কাটিং কৰোঁতে সদায় ছাইডৰ ফালে 1.5 ইঞ্চি বা 2 ইঞ্চি বহাই ৰাখিব, যাতে ব্লাউজটো বহল কৰিব পাৰে। আৰু দেখিছেনে, কঁকালৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া মই আৰ্মহোলৰ শ্বেপটো দি ল'ম। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে চাওক, এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ এই আঁচডালৰ একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। নতুনকৈ ব্লাউজ কাটিং শিকাসকলে বহুতেই আৰ্মহোলৰ শ্বেপটো দিবলৈ অসুবিধা পায়। যদি তেনেধৰণৰ অসুবিধা হয় তেনেহ'লে এবাৰ এনেকৈ আৰ্মহোলৰ শ্বেপটো দি চাব। চাওক, মাজৰ বিন্দুটোৰ পৰা চিলাই মাৰ্জিনৰ আঁচডাললৈকে শ্বেপটো এনেদৰে মিলাই ল'লোঁ। আৰু এতিয়া চাওক, এই বিন্দুটোৰ পৰা দেখিছেনে, এই বিন্দুটোৰ পৰা মাজৰ বিন্দুটোলৈকে ফুট দি আৰ্মহোলৰ শ্বেপটো মিলাই ল'লোঁ। এনেকৈ আপোনালোকে আৰ্মহোলৰ শ্বেপটো এবাৰ দি চাব, খুব ধুনীয়াকৈ শ্বেপটো দিব পাৰিব। আৰ্মহোলৰ শ্বেপটো দি ল'লোঁ। এতিয়া গলৰ জোখটো ল'ব লাগিব। গলৰ জোখটো ল'বৰ কাৰণে ডিঙিৰ যে এই মাজৰ অংশটো দেখিছে, মানে খালী অংশটো ভিতৰ ভাগলৈ এনেদৰে জুখি লৈছোঁ। দেখিছেনে, এনেদৰে জুখি লৈ ইয়াতে পাইছোঁ 6। এতিয়া চাওক, 6ক দুভাগ কৰি ল'ম। 6ক দুভাগ কৰি পাইছোঁ 3। এতিয়া গলৰ জোখটো 3 ইঞ্চি ল'ব লাগিব। আৰু পিঠিটো কাটিছোঁ মই 8 ইঞ্চি আৰু বহলটো ৰাখিছোঁ 3 ইঞ্চি। গলৰ কাৰণেও 3 ইঞ্চি ৰাখিছিলোঁ আৰু পিঠিৰ এই বহলটো 3 ইঞ্চি ৰাখিছোঁ। এতিয়া চাওক, বিন্দুকেইটা মিলাই বক্স আকাৰত বনাই ল'লোঁ। এনেকৈ যদি বক্স আকাৰত বনাই লোৱা হয় তেতিয়া শ্বেপবিলাক দিবলৈ সুবিধা হয়। আৰু মাজভাগৰ পৰা দেখিছেনে, এতিয়া মই ৰাউণ্ড শ্বেপটো এনেকৈ মিলাই ল'লোঁ। আপোনালোকে নিজৰ সুবিধা হোৱাকৈ যেনেদৰে শ্বেপটো দিবলৈ সুবিধা পায় তেনেকৈয়ে শ্বেপটো মিলাই ল'ব। আৰু চাওক, কান্ধৰ ফাললৈ অকণমান ডাউন কৰি আঁচডাল টানিছোঁ, মানে আৰ্মহোল ছাইডৰ ফালে। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় তেতিয়া ব্লাউজটো পিন্ধিবলৈও ভাল লাগে আৰু ব্লাউজটো খহি নাযায়। এতিয়া চাওক, পিঠিৰ মাজৰ অংশটো চিলাবৰ কাৰণে চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। আকৌ এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ 5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক, এই দুয়োটা বিন্দু লগাই আঁচডাল টানি ল'লোঁ। এই আঁচডাল টানি লোৱাৰ পাছত আকৌ চাওক, আঁচডালৰ ছাইডৰ ফালে আৰু এডাল আঁচ টানি ল'লোঁ আৰু এইফালেও আৰু এডাল আঁচ ধুনীয়াকৈ টানি ল'লোঁ। আৰু এই আঁচডাল মানে ছাইডৰ আঁচ দুডাল মাজৰ আঁচডালৰ পৰা আধা ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। আৰু ইয়াতে পিঠিৰ মাজৰ অংশটো চিলাব লাগিব। কান্ধৰ জোখটো লৈ হোৱাৰ পাছত আৰ্মহোলৰ জোখটো লৈ ল'ব আৰু আৰ্মহোলৰ জোখটো লৈ হোৱাৰ পাছত ব্লাউজটোৰ বুকুৰ জোখটো লৈ ল'ব। ব্লাউজটোৰ পিঠিৰ ভাগটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই পিঠিৰ ভাগটো কাটি ল'ম। পিঠিৰ ভাগটো কাটি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটিব লাগিব। সন্মুখৰ ভাগটো সদায় পিঠিৰ ভাগটোতকৈ 1 ইঞ্চি বা আধা ইঞ্চি জোখত দীঘল ৰাখিব, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে। এতিয়া চাওক, পিঠিৰ ভাগটোৰ দীঘলটো ৰাখিছিলোঁ 14.5 ইঞ্চি আৰু সন্মুখৰ ভাগটোৰ দীঘলটো ৰাখিম এতিয়া 15 ইঞ্চি। মানে সন্মুখৰ ভাগটো পিঠিৰ ভাগটোতকৈ আধা ইঞ্চি জোখত দীঘল ৰাখিছোঁ। এতিয়া চাওক, কাগজখনৰ তলৰ অংশটোৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগাই আঁচডাল টানি ল'লোঁ। পিঠিৰ শ্বেপটো ইয়াতে এতিয়া আঁকি ল'ম। পিঠিৰ শ্বেপটো আঁকিবৰ কাৰণে চাওক, আঁচডালত পিঠিৰ ভাগটো এনেদৰে সমান জোখত মিলাই ল'লোঁ। দেখিছেনে, এনেদৰে সমান জোখত মিলাই লৈ পিঠিৰ শ্বেপটো ইয়াতে আঁকি ল'লোঁ। পিঠিৰ শ্বেপটো আঁকোতে চিলাই মাৰ্জিনৰ পোনতে এই চিনটো দি ল'ব। দেখিছেনে, চিলাই মাৰ্জিনৰ আঁচডালৰ পোনত মই চিনটো দি ল'লোঁ আৰু পিঠিৰ শ্বেপটো আঁকি ল'লোঁ। এতিয়া চাওক, প্ৰথমে মই চিলাই মাৰ্জিনৰ আঁচডাল টানি ল'লোঁ। চিলাই মাৰ্জিনৰ আঁচডাল টানি হোৱাৰ পাছত এতিয়া আৰ্মহোলৰ জোখটো লৈ ল'ম। আৰ্মহোল আছিলে 6 ইঞ্চি। দেখিছেনে, কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পঠালিকৈও এই বিন্দুটো 5.7 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক, কান্ধৰ বিন্দুটোৰ পৰা আৰ্মহোলৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু এই কোণটোৰ পৰাও দেখিছেনে, এই কোণটোৰ পৰাও আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। আৰ্মহোলৰ শ্বেপটো দিবলৈ চাওক, যদি আপোনালোকে পিঠিৰ আৰ্মহোলৰ এই শ্বেপটোৰ পৰা জোখে তেনেহ'লে আধা ইঞ্চি তললৈ বিন্দুটো দিব আৰু যদি এই কোণটোৰ পৰা জোখে তেনেহ'লে 1 ইঞ্চি ওপৰলৈ বিন্দুটো দিব। দেখিছেনে, কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত বিন্দুটো দিছোঁ আৰু এতিয়া আৰ্মহোলৰ শ্বেপটো মই মিলাই লৈছোঁ। প্ৰথমে চাওক, এনেকৈ ফুট দি চিলাই মাৰ্জিনৰ আঁচডাললৈকে শ্বেপটো মিলাই ল'লোঁ আৰু এতিয়া
এই মাজৰ অংশটোৰ পৰা শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। আৰ্মহোলৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া ডিঙিৰ জোখটো লৈ ল'ম। ডিঙিৰ জোখটো ল'বৰ কাৰণে চাওক, হুক পট্টিটোৰ একেবাৰে পোনে পোনে এনেকৈ স্কেল পাত ৰাখি ল'ব। স্কেল পাত ৰাখি ল'লে আপোনালোকে জোখটো ল'বলৈ সুবিধা পাব। এতিয়া চাওক, কান্ধৰ পৰা মই দেখিছেনে ডিঙিৰ ছাইডটো এনেকৈ জুখি ল'লোঁ আৰু ইয়াতে পাইছোঁ 6। এতিয়া ডিঙিৰ জোখটো 6 ইঞ্চি ল'ব লাগিব। চাওক, কান্ধৰ পৰা 6 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু পথালিকৈ এই বিন্দুটো 3 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া এই বিন্দুকেইটা মিলাই বক্স আকাৰত বনাই ল'ম। বিন্দুকেইটা মিলাই বক্স আকাৰত বনাই ল'লোঁ। এতিয়া ডিঙিৰ ৰাউণ্ড শ্বেপটো দিব লাগিব। ডিঙিৰ ৰাউণ্ড শ্বেপটো দিবৰ কাৰণে চাওক, মাজৰ অংশটোৰ পৰা এনেকৈ মই শ্বেপটো মিলাই ল'লোঁ। আপোনালোকে নিজৰ সুবিধা মতে যেনেদৰে সুবিধা হয় তেনেকৈ শ্বেপটো মিলাই ল'ব। দেখিছেনে, আঁচডালৰ সৈতে মিলাই ৰাউণ্ড শ্বেপটো এনেকৈ দি ল'লোঁ। এতিয়া বেল্টৰ পিচটো কাটি ল'ম। বেল্টৰ পিচটো কাটিবৰ কাৰণে চাওক, ব্লাউজটোত মই জুখি লৈছোঁ আৰু কান্ধৰ যে চিলনিটো দেখিছে, এই চিলনিটোৰ পৰা বেল্টৰ যিটো চিলনি থাকে সেই চিলনিটোলৈকে জুখি ল'লোঁ আৰু ইয়াতে জুখি পাইছোঁ 12। এতিয়া চাওক, কান্ধৰ পৰা 12 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পোনতে পোনকৈ আঁচডাল টানি ল'লোঁ। এতিয়া ব্ৰা কাটৰ জোখটো ল'ব লাগিব। ব্ৰা কাটৰ জোখটো ল'বৰ কাৰণে ব্ৰা কাটটোৰ ছাইডৰ এই চিলনিটোৰ পৰা হুক পট্টিলৈকে জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 6। এতিয়া ব্ৰা কাটৰ জোখটো 6 ইঞ্চি ল'ব লাগিব। চাওক, কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 6 ইঞ্চি আঁতৰলৈ এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ এই কোণটোৰ পৰা দেখিছেনে, আৰ্মহোলৰ এই ৰাউণ্ড শ্বেপটোৰ পৰা 2.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফাললৈ এই কোণটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো দিব লাগিব। আপোনালোকে এটা কাম কৰিব, তলৰ বিন্দুটোৰ পৰা ওপৰলৈকে আঁচডাল এনেকৈ টানি ল'ব। এনেকৈ যদি আঁচডাল টানি লোৱা হয়, ব্ৰা কাটৰ শ্বেপটো দিবলৈ ভাল পাব। এতিয়া চাওক, বিন্দুকেইটা এনেদৰে মিলাই ব্ৰা কাটৰ শ্বেপটো মই দি লৈছোঁ। এতিয়া চাওক, ব্ৰা কাটটোৰ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু এতিয়া বেল্টৰ শ্বেপটো দি ল'ম। বেল্টৰ শ্বেপটো দিবলৈ এই আঁচডালৰ পৰা 0.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এতিয়া চাওক, এই বিন্দুটোৰ পৰা মাজৰ বিন্দুটোৰ সৈতে মিলাই বেল্টৰ শ্বেপটো দি ল'লোঁ। এতিয়া চাওক, ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটি ল'ম। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে মাজৰ এই বিন্দুটোৰ পৰা 2.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু ছাইডৰ ফালে 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফাললৈও বেল্টৰ আঁচডালৰ পৰা 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক, এই আটাইকেইটা বিন্দু লগ লগাই মই শ্বেপটো দি ল'লোঁ। সন্মুখৰ ভাগটোৰ জোখমাখখিনি কৰি হৈ গ'ল। সন্মুখৰ ভাগটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। প্ৰথমে চাওক, ব্ৰা কাটটো এতিয়া ডাঙৰকৈ কাটিব লাগিব আৰু ডাঙৰকৈ কাটিবৰ কাৰণে ব্ৰা কাটৰ শ্বেপটো ইয়াতে আঁকি লৈছোঁ। ব্ৰা কাটৰ শ্বেপটো আঁকি ল'লোঁ। এতিয়া চাওক, ব্ৰা কাটটোৰ তলৰ ভাগলৈ দেখিছেনে, এইফালে 1.2 এটা বিন্দু দিছোঁ। আপোনালোকে 1 ইঞ্চিও ল'ব পাৰে। ইয়াতে মই 1.2 লৈছোঁ, কিয়নো ব্ৰা কাটটো অকণমান মই ডাঙৰকৈ দিম। আৰু হুক পট্টিৰ ছাইডৰ ফালে চাওক, এই আঁচডালৰ পৰা 1 ইঞ্চি আঁতৰলৈ এটা বিন্দু দিছোঁ আৰু আপোনালোকে এই বিন্দুকেইটা অকণমান ওপৰ ফালে দিব, যাতে ব্ৰা কাটৰ শ্বেপটোৰ লগত মিলাব পাৰে। দেখিছেনে, বিন্দুটো মই এনেদৰে মিলাই ল'লোঁ। এতিয়া চাওক, এই ছাইডৰ ফালে 0.7ত এটা বিন্দু দিছোঁ, মানে 0.7 বহাই লৈছোঁ এইফালে আৰু এইফালে 0.5 ইঞ্চি বহাই লৈছোঁ। এতিয়া চাওক, এই বিন্দু দুটা লগ লগাই মই শ্বেপটো মিলাই ল'লোঁ। দেখিছেনে, এনেদৰে শ্বেপটো মিলাই ল'লোঁ আৰু এইফালেও চাওক, এই বিন্দুটোৰ সৈতে মিলাই ব্ৰা কাটটোৰ সন্মুখৰ ভাগৰ শ্বেপটো দি ল'লোঁ আৰু তলৰ ভাগলৈ যে বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ সৈতেও দেখিছেনে ব্ৰা কাটৰ শ্বেপটো মিলাই ল'লোঁ। নতুনকৈ ব্লাউজ কাটিং শিকাসকলৰ বহুতেই এই ব্ৰা কাটৰ শ্বেপটো দিবলৈ অসুবিধা পায়। আজি মই আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে ব্ৰা কাটৰ শ্বেপটো দি দেখুৱাম। চাব, প্ৰথমে যে কাটি লৈছিলোঁ ব্ৰা কাটটো, দেখিছেনে, এই ব্ৰা কাটটোৰ সহায়ত মই আপোনালোকক শ্বেপটো দি দেখুৱাম। চাওক, এই বিন্দুটোৰ সৈতে ব্ৰা কাটৰ কোণটো মিলাই লৈ ইয়াতে শ্বেপটো দি ল'লোঁ।
এতিয়া চাওক ওপৰৰ এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈকে ব্ৰা কাটৰ শ্বেপটো দিব লাগিব। কেনেকৈ দিব চাওক। প্ৰথমে যে কাটি লৈছিলোঁ ব্ৰা কাটটো, এই ব্ৰা কাটটো দেখিছেনে বিন্দুটোৰ সৈতে মিলাই এনেকৈ শ্বেপটো আঁকি ল'লোঁ আৰু অকণমান তললৈ আনি বিন্দুটোৰ সৈতে মিলাই ব্ৰা কাটৰ শ্বেপটো ইয়াতে আঁকি ল'লোঁ। চাওক ভালদৰে সমান জোখত মিলাই ল'ব। দেখিছেনে এই ছাইডটোৰ শ্বেপটো দি মোৰ হৈ গ'ল। এতিয়া শুকপতিৰ ছাইডৰ ফালে শ্বেপটো দি লৈছোঁ। চাওক এনেদৰে মই বিন্দু দুটাৰ সৈতে মিলাই লৈ দেখিছেনে শ্বেপটো আঁকি ল'লোঁ। এতিয়া চাওক এই কোণটোৰ পৰা 0.3 এটা বিন্দু দিছোঁ আৰু বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। দেখিছেনে এনেকৈ আঁচডাল টানি মিলাই ল'লোঁ আৰু ব্ৰা কাটটোৰ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা তলৰ ভাগলৈ 0.3 এটা বিন্দু দিছোঁ আৰু চাওক ব্ৰা কাটটোৰ এইফালৰ এই কোণটোত দেখিছেনে এই কোণটোৰ পৰা 0.2 এটা বিন্দু দিছোঁ আৰু বিন্দুটোৰ সৈতে শ্বেপটো মিলাই ল'লোঁ। এতিয়া ব্ৰা কাটটোৰ তলৰ ভাগৰ শ্বেপটো মই দি লৈছোঁ। দেখিছেনে এনেদৰে ফুট ফুট কৰি বিন্দুকেইটা মিলাই ল'ব। চাওক প্ৰথমে মই সোঁ মাজলৈকে ফুট ফুট দি বিন্দু দুটা মিলাই ল'লোঁ আৰু এতিয়া চাওক এই ছাইডৰ ফালেও বিন্দুটো এনেদৰে মিলাই ল'লোঁ। ব্ৰা কাটৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ আৰু চাওক জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই ব্ৰা কাটটো কাটি ল'ম। নতুনকৈ ব্লাউজ কাটিং শিকি থকাসকলে এনেকৈ এবাৰ ব্ৰা কাটটো কাটি চাব আৰু খুব ধুনীয়াকৈ সহজভাৱে ব্ৰা কাটটো কাটিব পাৰিব। ব্ৰা কাটটো মই কাটি ল'লোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে চাওক ব্ৰা কাটটো জুখি লৈছোঁ আৰু ইয়াতে ব্ৰা কাটটো জুখি পাইছোঁ 8। এতিয়া চাওক কাগজখনত মই 8 ইঞ্চিত এটা বিন্দু দিছোঁ। দেখিছেনে এইফালেও এটা বিন্দু দি ল'লোঁ আৰু এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ 3.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এতিয়া চাওক এই আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। বক্স আকাৰত বনাই হোৱাৰ পাছত এতিয়া চাওক শুকপতিৰ ছাইডৰ ফালে এই কোণটোৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালে আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক ব্ৰা কাটৰ সহায়ত মই ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দি ল'ম। ব্ৰা কাটৰ শুকপতিৰ ছাইডৰ ফালৰ এই কোণটো যে দেখিছে এই কোণটো এই বিন্দুটোৰ সৈতে মিলাই ল'ব। চাওক এনেদৰে দুয়োটা বিন্দুৰ সৈতে ব্ৰা কাটৰ কোণ দুটা এনেকৈ মিলাই লৈ ব্ৰা কাটৰ শ্বেপটো ইয়াতে আঁকি ল'ব। এনেকৈ যদি কটা হয় ব্ৰা কাটটো দেখিবলৈ বহুত বেছি ধুনীয়া হয় আৰু দেখিছেনে ছেকেণ্ড পাৰ্টটো মই জোখমাখখিনি কৰি ল'লোঁ। এতিয়া ছেকেণ্ড পাৰ্টটো কাটি ল'ম। ব্ৰা কাটটো আৰু ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটি ল'লোঁ। এতিয়া হাতখন কাটি ল'ম। হাতখন কাটিবৰ কাৰণে চাওক কাগজখন দুজাপ কৰি লৈছোঁ আৰু কাগজখনৰ যে এই বন্ধ ছাইডটো দেখিছে এই বন্ধ ছাইডটো নিজৰ গাৰ ফালে দি লৈছোঁ। এতিয়া চাওক হাতখন কাটিবৰ কাৰণে মই পিঠি ছাইডটো লৈ লৈছোঁ আৰু ইয়াতে আৰ্মহোলটো জুখি লৈছোঁ। কান্ধৰ পৰা ফিটাডাল এনেকৈ লৈ আৰ্মহোলটো জুখি ল'ব আৰু ইয়াতে আৰ্মহোলটো পাইছোঁ 9। আৰ্মহোলটো জুখি ল'লোঁ। এতিয়া প্ৰথমে হাতখনৰ দিশটো লৈ লৈছোঁ। হাতখনৰ দিশটো ৰাখিছোঁ মই 11। চাওক 11 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 11 ইঞ্চি ওপৰলৈ এটা বিন্দু দি এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক আৰ্মহোলটো জুখি যে 9 পাইছিলোঁ সেই 9টো ইয়াতে আমি ল'ব লাগিব। চাওক কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা দেখিছেনে 9 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু তলৰ ভাগলৈও 9 ইঞ্চি দূৰত্বত এটা বিন্দু দি এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক এই আঁচডালৰ পৰা 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি তললৈ এটা বিন্দু দি এই দুয়োটা বিন্দু লগ লগাই আকৌ আঁচডাল টানি ল'লোঁ। এতিয়া চাওক হাতখনৰ শ্বেপটো দিবৰ কাৰণে কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই বিন্দুটোৰ পৰা এনেকৈ হাতখনৰ শ্বেপটো মই দি ল'ম। চাওক প্ৰথমে এনেকৈ ফুট ফুট কৰি হাতখনৰ শ্বেপটো দি ল'ব। দেখিছেনে 1.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ পৰা হাতখনৰ শ্বেপটো দি লৈছোঁ আৰু প্ৰথমে মই পিঠিৰ ছাইডৰ ফালৰ হাতখনৰ শ্বেপটো দি লৈছোঁ আৰু এতিয়া সন্মুখৰ ভাগৰ হাতখনৰ শ্বেপটো দি ল'ম। সন্মুখৰ শ্বেপটো দিবৰ কাৰণে চাওক কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। দেখিছেনে
আৰু এতিয়া চাওক এই বিন্দুটোৰ পৰা ফুট ফুট দি হাতখনৰ শ্বেপটো মই মিলাই ল'লোঁ। হাতখনৰ শ্বেপটো দি ল'লোঁ। এতিয়া চাওক হাতখন আপোনালোকে কিমানটো জোখত ঠেক বা বহল কৰিব নিজৰ হিচাপ মতে দি ল'ব। ইয়াতে মই 5 ইঞ্চি জোখত হাতখনৰ বহলটো ৰাখিছোঁ আৰু চাওক 9 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ পৰা ছাইডৰ ফালে 1.5 ইঞ্চি বহাই ৰাখিছোঁ। চাওক এই কোণটোৰ পৰা বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু হাতখনৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই হাতখন কাটি ল'ম। আৰু হাতখনৰ যে সন্মুখৰ ভাগটোৰ কাৰণে শ্বেপটো আঁকি লৈছিলোঁ এই শ্বেপটোৰ পোনতেই এতিয়া কাটি দিছোঁ। হাতখন মই কাটি ল'লোঁ। এতিয়া আপোনালোকক এই ফৰ্মাটো ব্যৱহাৰ কৰি ব্লাউজটো চিলাই দেখুৱাম। প্ৰথমে মই লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'ম আৰু চাওক কাপোৰখন মই এনেধৰণে দুজাপ কৰি লৈছোঁ। দেখিছেনে? এনেধৰণে দুজাপ কৰি লৈ কাপোৰখনৰ বন্ধ ছাইডটো নিজৰ গাৰ ফালে দি লৈছোঁ। প্ৰথমে মই পিঠিৰ ভাগটো কাটি ল'ম আৰু চাওক পিঠিৰ ভাগটো কাটিবৰ কাৰণে মই দেখিছেনে পিঠিৰ ভাগটো লৈ লৈছোঁ আৰু কাপোৰখনৰ বন্ধ ছাইডটোৰ ফালে পিঠিৰ বন্ধ ছাইডটো এনেধৰণে ৰাখি লৈছোঁ। ভালদৰে মন কৰিব আপোনালোকে। আৰ্মহোলৰ ছাইডটো যে দেখিছে আৰ্মহোল ছাইডটো কাপোৰখনৰ খোলা অংশটোৰ ফালে এনেকৈ ৰাখি লৈছোঁ আৰু পিঠিৰ বন্ধ ছাইডটো কাপোৰখনৰ বন্ধ ছাইডটোৰ ফালে এনেকৈ ৰাখি পিঠিৰ শ্বেপটো ইয়াতে আঁকি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটি ল'ম। সন্মুখৰ ভাগটো কাটোতে আপোনালোকৰ নিজৰ যেনেকৈ সুবিধা হয় তেনেকৈ কাটি ল'ব, কিন্তু পিঠিৰ ভাগটো কাটোতে সদায় কাপোৰখনৰ বন্ধ ছাইডটোৰ ফালে কাটিব, কিয়নো পিঠিটো সদায় এটা জইন থাকে, সেইকাৰণে সদায় কাপোৰখন এটা জইন কৰি কাটিব লাগে। আৰু তেনেকৈয়ে মই ব্লাউজটোৰ বাকীখিনি ভাগো আঁকি ল'লোঁ আৰু এতিয়া চাওক আঁকি লোৱাৰ চিনটোৰ পোনতে কাপোৰখন মই কাটি লৈছোঁ। ফৰ্মা ব্যৱহাৰ কৰি লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'লোঁ আৰু চাওক ব্লাউজ কাটিংটো কৰি হোৱাৰ পাছত লাইনিং কাপোৰসমূহৰ চিধা ছাইডটো এনেকৈ মিলাই চিন এটা দি ল'লোঁ। এনেকৈ যদি চিন এটা দি লোৱা হয় তেতিয়া ব্লাউজ পিচটো কাটিবলৈ সুবিধা হয়, কোনো ধৰণৰ খেলি মেলি নহয়। আৰু এতিয়া চাওক লাইনিং কাপোৰসমূহত ব্লাউজ কাটিংটো কৰি হোৱাৰ পাছত ব্লাউজ পিচটোৰ ওপৰত লাইনিং কাপোৰসমূহ এনেদৰে মই পাৰি ল'লোঁ আৰু এতিয়া লাইনিং কাপোৰটোৰ কিনাৰে কিনাৰে ব্লাউজ পিচটো কাটি দিম। এনেকৈ মই ব্লাউজ পিচটো কাটি ল'লোঁ আৰু ব্লাউজটো কেনেকৈ চিলালোঁ ইয়াৰ পাছৰটো ভিডিঅ'ত মই আপোনালোকক চিলাই দেখুৱাম। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।